মায়া এটা মৌমাখি। এসময়ৰ কথা, গভীৰ জংঘলত এডাল গছত এটা মৌ বাহ আছিল। সেইটো এটা বিশেষ দিন আছিল সিহঁতৰ বাবে, যিটো ভিতৰত হৈ আছিল। কাৰণ আজিয়ে কণীৰ ভিতৰৰ পৰা পোৱালি বাহিৰলৈ আহিব। পিছে এই কাহিনীটো বিশেষ এটাৰ। চকু পৰি আছে। ইয়াত ইমান এন্ধাৰ কিয়? এই কাহিনীটো হ'ল মায়া নামৰ মৌমাখিৰ। দিয়া, এতিয়া বাহিৰলৈ আনা সিহঁতক। নিজৰ নিজৰ ঠাইত থাকা। তোমাৰ নাম হ'ল মায়া। মায়া? ৰবা, মায়া কিয়? আমাক নামৰ কিহৰ প্ৰয়োজন? মোক কোৱা হোৱা নাছিল যে প্ৰশ্নৰ উত্তৰ দিব লাগিব। বাৰু যি হওক, আমাৰ সকলোৰে নাম থাকে যাতে আমি নাম কাঢ়ি মাতিব পাৰো। মই যদি কেৱল কওঁ, হেই মৌমাখিবোৰ। কি তুমি মোক কিবা কৈছা নেকি? এতিয়া বুজিলা নামৰ কিয় দৰকাৰ হয়? কাৰণ আমি সকলো একে যদিও ভিন্নতা আছে। এইটো একেবাৰে সত্য কথা। তোমাৰ চিন্তা শক্তি বঢ়িয়া মায়া। ব'লা এতিয়া সকলোৱে মোৰ লগত বাহিৰলৈ ব'লা। মায়া সম্পূৰ্ণৰূপে আচৰিত হৈ গৈছিল। তাইৰ এনেকুৱা লাগিছিল যেন তাই এটা জিলিকি থকা সোণালী বেলুনৰ ভিতৰত আছে। সকলো মৌমাখি নিজৰ নিজৰ কামত ব্যস্ত আছিল। কিছুমানে মৌচাকৰ ভিতৰ চাফা কৰিছিল, কোনোৱে পানী ঢালিছিল কিবাহত যিটো এটুকুৰা হীৰাৰ দৰে দেখা গৈছিল। কিছুমানে এডাল সৰল ৰেখাৰ দৰে গৈ আছিল। তেন্তে শুনা, তোমালোক সকলোকে কাম দিয়া হ'ব। বেৰ চফা কৰা সকলক চাফাই কৰ্মচাৰী, তাৰপিছত আছে কালেক্টৰ মৌমাখি, শ্ৰমিক মৌমাখি। আমি কাম কিয় কৰিব লাগে? তুমি কেনেকুৱা ধৰণৰ মৌমাখি? মৌমাখিয়ে প্ৰশ্ন নকৰে। ইমান কঠোৰ নহবা জুলিয়ন, ইহঁত সৰু হৈ আছে। মায়া, আমি কাম কৰাটো দৰকাৰ, নহ'লে আমি সমস্যাত পৰি যাম আৰু পিছত এলেহুৱাও হৈ যাম। যদি চাফাই কৰ্মচাৰীসকলে চাফা নকৰে তেনেহ'লে চাকটো লেতেৰা হৈ যাব। যদি কালেক্টৰ মৌমাখি অমৃত জমা নকৰে তেন্তে অমৃত কি বস্তু? মৌ ফুলৰ পৰা ওলোৱা অমৃত ৰসেৰে হয়। চোৱা, দেখিছা নহয়? এইবোৰ হ'ল কালেক্টৰ মৌমাখি। সিহঁতে ফুলৰ পৰা অমৃত লৈ আহে আৰু তাৰ পিছত মজদুৰ মৌমাখিয়ে তাৰ পৰা মৌ বনায়। কালেক্টৰ মৌমাখিয়ে অমৃত আনে ফুলৰ পৰা, কিন্তু সিহঁতে অমৃত কেনেকৈ সংগ্ৰহ কৰে? তুমি ইমান মৰম লগা পোৱালি। নিঃসন্দেহে সিহঁতৰ মৌ জমা কৰা পেটত আমাৰ সকলোৰে এটাকৈ থাকে। তাৰ পৰাই মোৰ ভোক লাগিছে নেকি? একেবাৰে নহয়, সেইটো তোমাৰ খোৱা পেট। যদি আমি ইয়াক এনেকৈয়ে খহি থাকো তেন্তে আজি গোটেই দিনটো ইয়াতেই ফচি থাকিম। আমি গোটেই দিনটো ইয়াতে ফচি থাকিব নোৱাৰো নেকি? বহুদিন পাৰ হ'ল। সকলোবোৰ নতুন মৌমাখিক বেলেগ বেলেগ কাম দিয়া হৈছিল। কিছুমানে মৌচাকৰ ভিতৰ চাফা কৰিছিল, কিছুমানে বাহিৰত শুকান পাত চাফা কৰিছিল, কিছুমানে ফুলৰ পৰা অমৃত লৈ আহিছিল, কিছুমানে চাকটোক চিকাৰীৰ পৰা বচাই ৰাখিছিল। সকলোৰে এটা নিশ্চিত স্থান আছিল, কেৱল মায়াৰ বাহিৰে। তাই সদায় কথাবোৰ বেলেগ দৃষ্টিৰে চাইছিল। যেতিয়া সকলোৱে বেৰবোৰ হাতেৰে চাফা কৰিছিল, তাই কেৱল বেৰত ফু মাৰিছিল আৰু তাইৰ হিচাপ মতে কাম যেন শেষ। আৰু যেতিয়া মৌমাখিবোৰ সৰল ৰেখাত আগবাঢ়ে, তুমি মোক কিয় অসুবিধা দি আছা? সকলোৱে চিন্তা কৰিছে যে মই মোৰ ঠাই বিচাৰি পোৱা নাই, সেয়ে মই তোমাৰ দৰে খোজ কাঢ়িবলৈ চেষ্টা কৰি আছো, একেবাৰে তোমাৰ দৰে। পিছে তুমি এয়া একেবাৰে ভুলভাৱে কৰি আছা। কিন্তু তুমিতো তুমি হয় আৰু মই হয়। মই তোমাৰ দৰে কেনেকৈ খোজ কাঢ়িব পাৰিম কোৱা? তুমি এইদৰে খোজ কাঢ়িব পাৰিবা? নিঃসন্দেহে মই কৰিব পাৰিম। চোৱা, নহয়, মই কি কৰি আছো? তুমি মোক ইয়াত বিচলিত কৰি আছা। তুমি কি ধৰণৰ মৌমাখি? নাই, মই পিছ পৰি থাকিলো। কাচন্দ্ৰা, মজদুৰ মৌমাখি, আনকি ৰাণীয়ে নিজেও মায়াক কোনো স্থান দিব পৰা নাছিল।
তাই কেৱল সকলোবোৰ আচৰিত হৈ চাইছিল আৰু বহুতো প্ৰশ্ন কৰিছিল। আপুনি কি ভাবি আছে ডাঙৰ মৌমাখি? তুমি ৰাণীৰ লগত এইদৰে কথা ক'ব নোৱাৰা। মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো মহাৰাণী। কোৱা মায়া, আমি য'ত বিচাৰো তাত তুমি কিয় কাম কৰিবলৈ নিবিচাৰা? মই নাজানো। ইয়াত সকলোৱে সদায় কিমান ব্যস্ত হৈ থাকে। সিহঁতে কেৱল কামেই কৰি থাকে। মই সিহঁতক দেখি আনন্দিত নহওঁ। মই আনন্দ পাইছিলোঁ যেতিয়া মই সেই হীৰাৰ দৰে বস্তুটোৰ পৰা পৰিছিলোঁ আৰু এনেকৈ মই উৰিছিলোঁ আৰু গোল গোল ঘূৰিছিলোঁ। মই উৰাৰ সপোন দেখোঁ, বাহিৰলৈ গৈ পৃথিৱীখন চোৱাৰ। আৰে বাবা, তাই এইবোৰ কি কৈ আছে? সপোন, আনন্দ? তুমি কি ধৰণৰ মৌমাখি? মৌমাখিয়ে সপোন নেদেখে। মহাৰাণী, ক্ষমা কৰিব, তাই বেয়া বিচৰা নাই। মই নিজে তাইক কোনো স্থানত ৰাখিবলৈ বিচাৰোঁ, কিন্তু তাই সদায় বাহিৰলৈ যোৱাৰ কথা কয়। মই ভাবোঁ তাই সেইটোকে বিচাৰে। তাই সেইটোতে পাকৈত হ'ব। আমি তাইক অমৃত তুলিবলৈ বাহিৰলৈ পঠিয়াই দিওঁ নেকি বাৰু? এটা মৌমাখিক সুধিছা যে তাই কি বিচাৰে? এনেকুৱা প্ৰথমবাৰ হৈছে। আৰু কথাটো আচৰিত যেনো লাগিছে। মৌমাখিবোৰক সিহঁতৰ স্থান দিয়া হয় সিহঁতক কণীৰ পৰা বাহিৰলৈ অহাৰ পিছতে। কিন্তু যদি এয়া চাকৰ হিতৰ বাবে হয় তেন্তে এয়াই হওক বাৰু। এই ইমান ডাঙৰ যে বাহিৰলৈ গৈ অমৃত আনিব পাৰিব, এইক ভালদৰে ট্ৰেইন কৰা আৰু বাহিৰলৈ পঠোৱা। ঠিক আছে মহাৰাণী। আৰু এইদৰে মায়াক ফুলৰ বিষয়ে সকলো শিকোৱা হ'ল। তাৰ পিছত তাইক ট্ৰেইন কৰা হ'ল মৌমাখি জাকৰ পিছত উৰিবলৈ। তাইক সদায় সকিয়নি দিয়া হৈছিল যাতে অকলে কেতিয়াও নুৰে। আৰু অৱশেষত তাইক হৰ্ণাছৰো সকিয়নি দিয়া হ'ল। হৰ্ণাছ মৌমাখিৰ আজীৱন শত্ৰু। ইহঁতে সদায় মৌ চুৰি কৰে আৰু সিহঁতক প্ৰহাৰো কৰে। আমি সিহঁতক কামুৰিব পাৰোঁতো, নহয়? হৰ্ণাছবোৰ বৰ বুধিয়ক হৈ যাবলৈ ধৰিছে মায়া। সিহঁতে আমাক আক্ৰমণ কৰোঁতে সদায় কবচ পিন্ধি থাকে। কেৱল সিহঁতৰ গৰ্ধনত আক্ৰমণ কৰিব পাৰি, কাৰণ সিহঁতে হেলমেট নিপিন্ধে। কিন্তু এতিয়ালৈ কোনো মৌমাখিয়ে যুঁজত হৰ্ণাছক কামুৰিব পৰা নাই। মনত ৰাখিবা যাতে সিহঁতে তোমাক বিচাৰি নাপায়, ঠিক আছে? মই মনত ৰাখিম। মায়াই কেচেন্দ্ৰাৰ পৰা বিদায় ল'লে আৰু জাকটোৰ সৈতে ওলাই গ'ল। মৌচাকৰ বাহিৰলৈ এয়া তাইৰ প্ৰথম যাত্ৰা আছিল। যেতিয়া তাই বাহিৰলৈ আহিল, তাই আচৰিত হৈ গ'ল। গছ-গছনি, ফুল, পুলি এইবোৰ দেখি। বাহিৰখন ইমান ধুনীয়া। মই গোটেই দিনটো উৰি থাকিব পাৰিম। আমি ইয়াত কাম কৰিবলৈ আহিছো মায়া, কেৱল ইয়াত উৰি ফুৰিবলৈ অহা নাই। তুমি কেৱল মনত ৰাখিবা যাতে তুমি সকলো সময়তে জাকৰ লগতে থাকা। কিন্তু মায়াই শুনা নাছিল। তাই নিজৰ প্ৰথম উৰণত মগ্ন আছিল। এইটো কি? ইমান জিলিকি আছে। ক্ষমা কৰিবা, মই জনা নাছিলো ইয়াত কোনোবা আছে। মই মায়া মৌমাখি। আৰু তুমি? তুমি মোৰ দৰেই দেখা আৰু ক'ব লাগিব বৰ ধুনীয়া হয়। এয়া কি? তুমি মোৰ নকল কৰি আছা? এয়া তুমি ঠিক কৰা নাই। মই অসুবিধা পাই আছো। তুমি বৰ অভদ্ৰ। বাহ, এইফালে চোৱা, এইটো কি হৈছে? কোন এইটো? এজন মানুহ, সেয়াও মৌমাখিৰ ৰূপত। ৰূপত মানে তুমি এজন মানুহ হয় যিয়ে মৌমাখিৰ কাপোৰ পিন্ধিছে। মই এটা মৌমাখি, মই কোনো মানুহ নহয়। এইটো এটা মৌমাখি হয়, পিছে বৰ অভদ্ৰ। এয়া তোমাৰ প্ৰতিবিম্ব নহয় বুৰ্বক, আৰু সি অভদ্ৰও নহয়। তুমি নিজৰ সৈতে অভদ্ৰামি কৰি আছা। এইবোৰ তোমাৰ মগজুত আছে, একেবাৰে এজন মানুহৰ দৰে। মোৰ কথা শুনা, ইহঁতে নিজেই নিজৰ সকলো সমস্যাৰ সৃষ্টি কৰে। বাৰু তুমি কোৱা, তুমি ইয়াত কি কৰি আছা? মইহে অভদ্ৰ। মোৰ নাম হ'ল মায়া। মায়া মৌমাখি। মই বুজি পালো,
মই শুনিছো যেতিয়া তুমি নিজৰ পৰিচয় মোক দিছা মায়া। আচলতে মই মোৰ জাকৰ সৈতে মৌ আনিবলৈ গৈছিলো। নাই, মোৰ জাকটো মই এৰা গলো, সিহঁতবোৰ গুচি গ'ল। কি কথা কোৱা? তুমি নিজৰ ৰাস্তা পাহৰি গলা জাকৰ সৈতে অহাৰ সময়ত? কেনে ধৰণৰ মৌমাখি তুমি? এতিয়া তুমি কি কৰিবা? মই নাজানো। মোৰ বোধেৰে মই কিছু অমৃত জমা কৰিম আৰু নিজৰ ৰাস্তা নিজে বিচাৰি উলিয়াম। বাৰু, তাত বহুতো ৰস থকা ফুল পৰি আছে, তুমি বিচাৰিলে তাৰ পৰা ৰস ল'ব পাৰা। আপুনি কিমান ভাল যে আপুনি মোক সহায় কৰি আছে। ধন্যবাদ গ্ৰাছহপাৰ। মোৰ নাম হপাৰ, ফ্লিপ হপাৰ। নিঃসন্দেহে ফ্লিপ হপাৰ। ধন্যবাদ। মায়াই যিমান পাৰি মৌ জমা কৰিলে আৰু নিজৰ ঘৰলৈ উভতি গ'ল। তাই দীঘল গছ আৰু জংঘলৰ মাজে মাজে গ'ল, কিন্তু তথাপি বৰ দীঘলীয়া যাত্ৰা আছিল। মই ভাগৰি গৈছো। হয়তো মই অলপ সময় আৰাম কৰা ভাল হ'ব। মই পিছত উৰিবলৈ পাৰো। কণমানি মায়াই এটা ফুল বিচাৰি আছিল। ইমান সোনকালে নহয় কণমানি মৌমাখি। চাবা, ৰাণীয়ে আজি মোক কিমান ভাল পাব। হয়, আমাক তেওঁ বহুত ভাল পাব। আমি এটা মৰম লগা মৌমাখি চিকাৰ কৰিছো। তাইক মৰম লগা নকবা পূৰ্বক, তাই হ'ল আমাৰ ঘোৰ শত্ৰু। তুমি ঠিক কৈছা, মৰম লগা চকু থকা বিভৎস মৌমাখি। সেইবোৰ বাদ দে, বল যাওঁ। হৰ্নেট দুটাই মায়াক এটা সৰু কোঠাত বন্ধ কৰি থলে। মায়াই বৰ ভয় খাইছিল। তাই পলাবলৈ চেষ্টা কৰিছিল, পিছে নোৱাৰিলে। এইটো এটা গুপ্ত যোজনা, ঠিক আছে? শুনা, কাইলৈ আমি সেই মৌমাখিবোৰক এটা শিক্ষা দিম। মই মোৰ ৰঙা কলমটো লগত লৈ আহোনে? নহয়, সেই শিক্ষা নহয়। কাইলৈ আমি সিহঁতৰ বাঁহত আক্ৰমণ কৰিম। সাজু থাকিবি। আৰু ইয়াৰ কি কৰিম যাক আমি ধৰি আনিছো? কাইলৈ ৰাতিপুৱা ভাবিম তাইৰ লগত কি কৰিব লাগে। ব'লা এতিয়া যাওঁ, গৈ পহৰাদাৰসকলক সহায় কৰো। এই হৰ্নেট কেইটাই অলপো ভবা নাছিল যে মায়াই সকলোবোৰ শুনি আছিল। নাই, আমাৰ মৌ বাঁহত আক্ৰমণ কৰিব? নাই, মই দুৰ্বল হলে নহব। মই মোৰ পৰিয়ালটোক বচাবই লাগিব। সেই ৰাতি মায়াই শুব পৰা নাছিল। তাই এয়াই ভাবি থাকিলে যে কি কৰিব পৰা যায়। মই হৰ্নেটবোৰক কেনেকৈ ৰখাও? কেৱল সিহঁতৰ গৰ্ধনত আক্ৰমণ কৰিব পাৰি, কাৰণ সিহঁতে হেলমেট নিপিন্ধে। কিন্তু এতিয়ালৈকে কোনো মৌমাখিয়ে হৰ্নেটক কামুৰিব পৰা নাই। আচ্ছা, মই বুজি পালো। বেলি ওলাওঁতেই হৰ্নেট মায়াৰ কোঠালৈ আহিল। কণমানি মৌমাখি, আৰে কলৈ গুচি গ'ল? বিভৎস বুলি ক'বলৈ তুমি সাহস ক'ত পালা? মই ৰাণীক সতৰ্ক কৰিব লাগিব। মায়া যিমান বেগেতে পাৰি উৰি গৈ চাক পালেগৈ। তাই গোটেই ঘটনাটোৰ বৰ্ণনা ৰাণীক দিলে। নাই, সোনকালে পহৰাদাৰসকলক সতৰ্ক কৰা। আমি সাজু হৈ থাকিব লাগিব। মৌমাখিবোৰ এতিয়া আক্ৰমণৰ বাবে সাজু আছিল। যেতিয়া হৰ্নেটবোৰ আহিল, তেতিয়া মৌমাখিবোৰে সম্পূৰ্ণ শক্তিৰে আক্ৰমণ কৰিলে। সিহঁতে ওপৰলৈ উৰি হৰ্নেটৰ গৰ্ধনত আক্ৰমণ কৰিলে। মায়াই মৌমাখিবোৰক ভালদৰে শিকাইছিল। হৰ্নেটবোৰ সমস্যাত পৰিল আৰু আচৰিত হৈ ৰ'ল। সিহঁত তৎক্ষণাত তাৰ পৰা পলাই গ'ল। আমি সকলো তোমাৰ ওচৰত কৃতজ্ঞ মায়া। মায়া, এয়া তোমাৰ সাহস আৰু চতুৰতা আছিল যিয়ে আজি আমাক বচালে। এইটো মোৰ ঘৰ হয় আৰু ইয়াক ৰক্ষা কৰিবলৈ মই যিকোনো কাম কৰিম। মোৰ মাজনী, মই তোমাক লৈ গৌৰৱান্বিত। মোক কোৱা, ডাঙৰ হৈ তুমি বাৰু কি হ'বলৈ বিচৰা? মই এজন শিক্ষয়িত্ৰী হ'বলৈ বিচাৰো। মই মোৰ সকলো কাহিনী মৌমাখিবোৰক কম আৰু সিহঁতক শিকাম যে সিহঁতৰ ধৰণৰ মৌমাখি হওক। ইহঁতৰ ধৰণৰ মৌমাখি? মোক
সকলোৱে মোক সোধে কি ধৰণৰ মৌ-মাখি তুমি বাৰু? পিছে মই হলো মোৰ ধৰণৰ মৌ-মাখি আৰু সেইকাৰণে আমি সকলো আছো। ময়ো মোৰ ধৰণৰ মৌ-মাখি হবলৈ বিচাৰো। তোমাৰ ধৰণৰ মৌ-মাখিৰ কোনো কাম নাই। শুনা, তুমি মোৰ ধৰণৰ হোৱা। হয় মায়া, নিঃসন্দেহে তুমি এগৰাকী ভাল শিক্ষয়িত্ৰী আৰু তোমাক উভতাই পাই আমি নথৈ আনন্দিত।